ৰাজ্যবাসীলৈ মহাৰাষ্ট্ৰমিত মই সকলো অসমবাসী ৰাইজলৈ মই শুভেচ্ছা জনাইছোঁ। মায়া আমাৰ যোগা মায়ে যাতে গোটেই দেশখনক শান্তি কৰে আৰু দুষ্টক দমৰ শান্তক পালন কৰিবৰ কাৰণে মায়ে স্বৰ্গৰ পৰা মৰ্ত্যলৈ আহিছে। গতিকে এই অষ্টমীত সকলো যাতে শান্তি হয়, শান্তি সম্প্ৰীতি অটুট ভাতৃবোধৰ যাতে সৃষ্টি কৰে, তাৰ কাৰণে মাৰ ওচৰত সকলোৱে সেৱা লৈছে, ময়ো সেৱা লৈছোঁ। আৰু এইখন হ'ল এখন ঐতিহ্যমণ্ডিত পূজাস্থলী। 102 বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে। ইয়াত আহি আপোনাৰ মনটো কেনেকুৱা লাগিছে? বা লাগিছে, মই আগতেও আহিছোঁ, প্ৰতি বছৰে আহিছোঁ। ইয়াত ঐতিহ্য আছে, ইয়াত তাৎপৰ্য আছে। গতিকে নিশ্চয় মই প্ৰতি বছৰে আহিম, কাৰণ মই স্থানীয় বিধায়ক হিচাপে ইয়াত তাৎপৰ্য আৰু ফল মই যথেষ্ট পাইছোঁ। নিশ্চয়কৈ তেখেতে আচলতে ইয়াত সেৱা আগবঢ়াবলৈ আহিল। আৰু এনেদৰে এতিয়া যি জালুকুটিত অষ্টমী পূজা চলি আছে। আৰু মই দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। মাথায় দিল ভূমিকা উল্লেখ কৰিছে যে 102 বছৰ গৌৰৱ দিছে, কিন্তু তেওঁলোকৰ যি